নমস্কাৰ বন্ধুসকল সলিউশন ওয়ে আসামলৈ আপোনালোকক স্বাগতম জনাইছো আজি আমি ষ্টেট গভৰ্ণমেণ্টৰ এক্সামৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন আৰু ইয়াৰ উত্তৰ আলোচনা কৰিবলৈ লৈছো আটাইকেইটা প্ৰশ্নই আপোনালোকৰ প্ৰিভিয়াছ ইয়াৰ পেপাৰৰ পৰা লোৱা হৈছে অতি গুৰুত্বপূৰ্ণ হয় যিসকলে আমাৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে ভিডিঅ'বিলাক দিয়াৰ লগে লগে নটিফিকেশন আপোনালোকৰ তাত গুচি যায় প্ৰথমটো কোৱেশ্চন হৈছে আপোনালোকৰ which district was separated from Assam and given to Pakistan in 1947 1947 চনত কোনখন অসমৰ ডিস্ট্ৰিক্ট সেপাৰেট হৈছিল আৰু সেই ডিস্ট্ৰিক্টখন পাকিস্তানত সোমাইছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ সিলেট ডিস্ট্ৰিক্টখন আপোনালোকৰ 1947 ৰ আগত অসমত আছিল আৰু স্বাধীন হোৱাৰ সময়ত এইখন আপোনালোকক পাকিস্তানত দিয়া হৈছিল in which year Guwahati University was established কোন চনত আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটি প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ 1948 1948 চনত আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটি প্ৰতিষ্ঠা কৰা হৈছিল 3 নম্বৰ কোৱেশ্চনটো হৈছে when was the Guwahati Tea Auction Center established গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কেতিয়া এষ্টাবলিশ কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ 1970 1970 চনত আপোনালোকৰ গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো প্ৰতিষ্ঠা কৰা হৈছিল 4 নম্বৰ কোৱেশ্চনটো which state is to the north of Assam অসমৰ নৰ্থত কোনখন ষ্টেট আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ অৰুণাচল প্ৰদেশ অসমৰ নৰ্থৰ পিনে আপোনালোকৰ অৰুণাচল প্ৰদেশখন আছে মনত ৰাখিব 5 নম্বৰ কোৱেশ্চনটো লৈ গৈছো 5 নম্বৰ কোৱেশ্চনটো হৈছে আপোনালোকৰ in addition to Assamese which other language from the state is included in the 8th schedule of the Indian Constitution অসমীয়াৰ বাদে আপোনালোকৰ 8th schedule-ত কোনটো ল্যাঙ্গুৱেজ ইনক্লুড কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ বড়ো ভাষাটো আপোনালোকৰ 8th schedule-ত ইনক্লুড কৰা হৈছিল মনত ৰাখিব নেক্সট 6 নম্বৰ কোৱেশ্চনটো হৈছে which town is also known as Manchester of Assam কোনখন টাউনক আমাৰ মানচেষ্টাৰ টাউন হিচাপে জানো অসমৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ শুৱালকুছিক আমি মানচেষ্টাৰ টাউন হিচাপেও জানো মনত ৰাখিব 7 নম্বৰ কোৱেশ্চনটো হৈছে আপোনালোকৰ লক্ষ্মীনাথ বেজবৰুৱা ইজ অনাৰ্ড উইথ দা ৰখৰাজ বাই আসাম সাহিত্য সভা ইন দা ইয়াৰ মানে লখৰাত লক্ষ্মীনাথ বেজবৰুৱা আপোনালোকৰ কিমান চনত সাহিত্য সভাই ৰখৰাজ উপাধিটো দিছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ 1931 1931 চনত এই উপাধিটো সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাক দিছিলে which language is used by Shankardev to write a written বৰগীত শংকৰদেৱে বৰগীত লিখিবলৈ কি ভাষা ইউজ কৰিছিল কি ল্যাঙ্গুৱেজ ইউজ কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ বজ্ৰবলী ভাষা আপোনালোকৰ শংকৰদেৱে ইউজ কৰিছিল 9 নম্বৰ কোৱেশ্চনটো হৈছে নামঘোষা was written by নামঘোষা কোনে লিখিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ মাধৱদেৱ নামঘোষাখন আপোনালোকৰ মাধৱদেৱে লিখিছিল 10 নম্বৰ কোৱেশ্চনটো হৈছে who was the first martyr of 1942 revolution in Assam 1942 যি কুইট ইণ্ডিয়া মুভমেন্ট হৈছিল তাত প্ৰথম শহীদ কোন হৈছিল অসমৰ পৰা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ কনকলতা বৰুৱাই আপোনালোকৰ 1942 ৰিভলিউচনত প্ৰথম শহীদ হৈছিল মনত ৰাখিব আজিলৈ ইমানখিনি আছিল থ্যাঙ্কস ফৰ ওয়াচিং